বৰপেটা জিলাৰ বিহালী ৰাংচালি অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈত উদ্ধাৰ এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসহ পৰিচয় পত্ৰ। বেগটোৰ ভিতৰত আছে লখিমপুৰ জিলা ঢকুৱাখানাৰ মদন পেগু নামৰ এজন AS07R8009 নম্বৰৰ মাৰুতি গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, মদন পেগুৰ পান কাৰ্ড, ভোটাৰ কাৰ্ড, বিভিন্ন বেংকৰ ATM আৰু ক্ৰেডিট কাৰ্ড আদি কেইবাখনো নথিপত্ৰ। আনহাতে বেগটোত আছে সমিত আলী নামত থকা AS06V2198 নম্বৰৰ এনফিল্ড বাইকখনৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো উদ্ধাৰ হয়। কালি আবেলি বিহালী ৰাংচালিৰ কেইবাজনমান মাছমৰীয়াই বেগটোৰ প্ৰত্যক্ষ কৰে। বেগটোৰ ভিতৰত সামগ্ৰীখিনি উদ্ধাৰ কৰে মাছমৰীয়া কেইজনে। গুৰুত্বপূৰ্ণ সামগ্ৰী নিজৰ জিম্মাত ৰাখি আজি পুৱাই গুৰুত্বপূৰ্ণ সামগ্ৰী বিহালী আৰক্ষী থানাত চমজাই দিয়ে। ঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাত যাত্ৰী হ'ব বুলি সন্দেহ কৰা হৈছে। পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধান ওলাব প্ৰকৃততে সামগ্ৰীসমূহ দুৰ্ঘটনা সংঘটিত হোৱা ফেৰী যাত্ৰী নে আন কাৰোবাৰ। মাছ মাৰিবলৈ যাওঁতে আমি মাছমৰীয়া মানুহ, মাছ মাৰিবলৈ যাওঁতে আপোনাৰ বেগটো পাইছিলোঁ। বেগটো পাই লৈ পেলাই মই মানে তাত কি নথিপত্ৰ আছে নেকি চাইছিলোঁ। চোৱাৰ পাছত আপোনাৰ এই পান কাৰ্ড, ATM কাৰ্ড এইখিনি পালোঁ। পাই লৈ পেলাই লৈ আহিলোঁ। লৈ আহি PDP অৱগত কৰিলোঁ। অৱগত কৰি লৈ পেলাই বস্তুখিনি ৰাতি হোৱাৰ কাৰণে চমজাই নিদিলোঁ। এতিয়া আপোনাৰ চমজাই দিম। কি আছে ডিটেইলছটো কওকচোন। ATM আছে, আপোনাৰ পান কাৰ্ড আছে, ভোটাৰ ID আছে, তাৰপিছত আপোনাৰ গাড়ী RC আছে, তাৰপিছত আপোনাৰ আৰু আপোনাৰ বেংকৰ কি কিছুমান কাৰ্ড আছে আৰু গাড়ী চাবি এটা পাইছোঁ। নদীত জাল বৰশী পতা মানুহ মোৰ বৰশী কাষত আহি লৈ পিনে পৰি থকা দেখি পিনে মই বুটলি আনিছোঁ। কি পাইছে আপুনি? মই যিকেইটা কাৰ্ড পাইছোঁ আৰু সেইকেইটা আনি চমজাই দিছোঁ। PDP কালি ৰাতি জনাইছোঁ মই তাকে চাবি, গাড়ী চাবি আৰু কাৰ্ড গোটেইকেইটা